Hello guys, welcome back to my YouTube channel Travel সকলোকে মই YouTube চেনেলত স্বাগতম জনাইছো। আজি এটা বিশেষ দিন, আজি 31 মে দিনাখনে ধপাত মুক্ত দিৱস, সেইটো কাৰণে মই স্কুলত আহিছো। স্কুলত কিদৰে উদযাপন কৰিছে আপোনালোকক দেখাইছো, চাই থাকক। গোটেই বিশ্বতে বিশ্ব ধপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয় আৰু এই দিৱসটো পতাৰ মূল উদ্দেশ্য হৈছে ৰাইজক ধপাত বৰ্জনৰ পৰা আমি বাধা কৰা। ধপাত সেৱনৰ ফলত সকলোৱে জ্ঞাত যে কৰ্কট ৰোগৰ নিচিনা যিটো মাৰাত্মক ৰোগ, সেই মাৰাত্মক ৰোগটো হয়। গতিকে আমি ৰাইজক সজাগ কৰিবৰ উদ্দেশ্যে আজি আমাৰ বোকাবিল মিচিং প্ৰাথমিক বিদ্যালয়ৰ ইউথ এণ্ড ইক' ক্লাবৰ উদ্যোগত আজি আমি এখন ৰাইজৰ সজাগতা উদ্দেশ্যে ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত, ক্লাবৰ সকলো সদস্যৰ সহযোগত আৰু ৰাইজৰ সহযোগত পদযাত্ৰা এটি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ধন্যবাদ। ওলাইছোঁ আৰু আমি যাম আৰু এয়া বেনাৰখন চাই থাকক। বোকাবিল মিচিং প্ৰাথমিক বিদ্যালয় ইউথ এণ্ড ইক' ক্লাব, চাই থাকক। আৰু দেখাইছোঁ ল'ৰা ছোৱালী। ইতিমধ্যে শোভাযাত্ৰা আৰম্ভ হ'লহি আৰু আপোনাক দেখাইছোঁ, চাই থাকক। দেখাই আছোঁ আপোনালোকক। আমি গৈ আছোঁ, সকলোৱে চাই থাকক পিছলৈ। আৰু আহি আছে আমাৰ আৰু আগলৈ। ৰ'দো বেছি হৈ আছে, আহিছে আৰু এয়া গৈ আছোঁ প্ৰতিবাদ কৰি। আমি সকলোৱে ধপাতটো অলপ আঁতৰত ৰাখিব লাগে আৰু চাই থাকক। আপোনালোকে দেখাই আছোঁ কিদৰে আমাৰ বোকাবিল মিচিং LP স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকে আমাৰ ধপাত বিৰোধীৰ প্ৰতিবাদ কৰি আছে। পানী লৈ গৈছে, চাই থাকক আপোনালোকে। আৰু দেখাই গৈছোঁ আগত ইফালে প্ৰতিবাদ কৰি আছে, আমি পিছত পানী আনি গৈ আছোঁ। ল'ৰা ছোৱালীবিলাক পিয়াহ লাগিছেতো, সেইটো কাৰণে পানী লৈ গৈছোঁ, চাই থাকক। আমি গৈছোঁ আৰু লাহে লাহে। আমাৰ ছোৱালীকেইজনী ভাগৰি পৰিলে আৰু খুৱাম। আজিৰ দিনটোৰ উদ্দেশ্যে কিবা এটা ক'বা নেকি তুমি? চাই আছোঁ, দেখে চাই থাকক। আপোনালোকক দেখাই আছোঁ ল'ৰা ছোৱালীবিলাক কিমান ভাগৰি পৰিছে। গৰম বহুত, সেইটো কাৰণে পানী লৈ লৈছে, পানী হাতত।
বৰ্জন কৰক বৰ্জন কৰক So finally বহুত কষ্টৰ মাজত আমি পালোহি ডেষ্টিনেশ্যন আৰু এয়া স্কুলত পালোহি আমি আৰু বহুত কষ্ট হ'ল বহুত গৰম পৰিছে আৰু পুৰা তিতি গ'ল আৰু এফালে চৰবত বনাই আছে দেখা আছে আপোনালোকৰ চৰবত বনাই আছে এফালে চাওক বহুত কষ্টৰ মূৰত আমি স্কুলত পালোহি আৰু বাইদেউ কষ্ট হ'লে আপোনাৰ ল'ৰা ছোৱালীয়ে বহুত কষ্ট হ'ল পানী খাইছে খাই থাকক তোমালোকৰ কষ্ট হ'ল নেকি কষ্ট হৈছে নেকি অঁ তোমাৰ কেনেকুৱা হৈছে কষ্ট কেনেকুৱা হা ফাইনেলি বহু কষ্টৰ মাজতে পালোহি আৰু এতিয়া বাৰু খং উঠিছে ব্লগ বনোৱাৰ কাৰণে আৰু ব্ৰ কেনেকুৱা হ'ল আজি হা মজা হৈছে ন মজা হৈছে নাই তো ফাইনেলি দিনজোৰা কাৰ্যসূচী উদযাপন কৰি ঘৰত আহি ঘৰত গা পা ধুই এতিয়া ওলাই আহিছোঁ আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ টাটা বাই বাই